খাম্পা হিচাপে মই যেটো জানো এজন আমাৰ দক্ষ চিন্তাধাৰা মানুহ BTC চুক্তি কৰাৰ কাৰণ এজন নেতা আমি খাম্পা যোৱাটো আমি কি চিন্তাধাৰা দি তেওঁ কিয়ত গ'ল কিন্তু নিজে কৈছিল BTR এটা নৰক কৈছিল না নাই BTC হল স্বৰ্গ নৰকত থাকিব না স্বৰ্গত থাকিব নৰকৰ লগত তুলনা কৰিছিল সেই BTRক খাম্পা বৰগীয়াৰে সি নিজে নৰকত গ'ল আৰু নৰকৰ পৰা গ'লেতো উঠি আহিব পাৰে না নাযায় গডনছ খাম্পা ৰাজনীতি জীৱন ইয়াতে শেষ বুলি মই ভাবিছো ৰাজনীতিক দলত আয়াৰাম থাকে গয়াৰাম থাকে বুজিছে নাই ভাৰত ৰাষ্ট্ৰ স্বাধীন কৰাত জাতীয় ভাৰত কংগ্ৰেছে আছিল এই কংগ্ৰেছৰ ফালৰি খাটি সেই প্ৰয়াত যেটো অটল বিহাৰী বাজপেয়ী কোনবা BJP হল জনতা দল হল কিবা হল একত্ৰিত আছিল জাতীয় কংগ্ৰেছত আমি জানো হয় না নহয় ঠিক তেনেকৈ অসমতো আমাৰ কংগ্ৰেছী বহু বছৰ ৰাজত্ব কৰিছিল কংগ্ৰেছৰ পৰা ৰতি মহাদুৰী যেনেকৈ আমাৰ বৰ্তমানৰ CM হেমন্ত বিশ্ব শৰ্মা কিবা কিবি তেনেকৈ ফালৰি কাটবে কিছুমান মানুহৰ এটা ইগো থাকে ইগো যদি থাকে সেই ইগোই মানুহক ধ্বংস কৰে অলপ মানুহৰ অহংকাৰ ভাৱ কিবা ভাৱ খাম্পা হিচাপে মই যেটো জানো এজন আমাৰ দক্ষ চিন্তাধাৰা মানুহ BTC চুক্তি কৰাৰ কাৰণ এজন নেতা আমি খাম্পা যোৱাটো আমি কি চিন্তাধাৰা দি তেওঁ কিয়ত গ'ল কিন্তু তেওঁ নিজে কৈছিল BTR এটা নৰক কৈছিল না নাই BTC হল স্বৰ্গ নৰকত থাকিব না স্বৰ্গত থাকিব নৰকৰ লগত তুলনা কৰিছিল সেই BTRক খাম্পা বৰগীয়াৰে এতিয়া সি নিজে নৰকত গ'ল আৰু নৰকৰ পৰা গ'লেতো উঠি আহিব পাৰে না নাযায় গডনছ খাম্পা ৰাজনীতি জীৱন ইয়াতে শেষ বুলি মই ভাবিছো খাম্পা যোৱাত আমাৰ কোনো BPFৰ কোনো লছ হোৱা নাই নেতা গৈছে আমাৰ দলীয় কৰ্মী যোৱা নাই নেতা কোনে বনায় দলীয় কৰ্মী ভোটাৰহে বনায় খাম্পাৰ ভোট এটা ভোট খাম্পাৰ ভোট যিমান মূল্য এজন খানা খোজা লেংৰা তেওঁৰ এটাই মূল্য হয় না নহয় খাম্পা যোৱাটো লাখ লাখ ভোট যোৱা নাই বেছি জানো এটাই ভোট দিছে খাম্পাৰ ভোট বাকী বোলে ভোটৰ মূল্যটো সকলোৰে সমান হয় না নহয় কোনোবা খাম্পাৰ ডাঙৰ মানুহ নেতা মানুহ বুলি তাৰ ভোটৰ মূল্য লাখৰ মূল্য নাকি কোটিৰ মূল্য নাকি নহয় সেইকাৰণে ভোটাৰ ৰাইজে আমাৰ আছে এতিয়া খাম্পা যে কিভাৱে গৈছে আমি দুখ পাইছোঁ খাম্পা নিজে বিবেচনা কৰিব লাগিছিল সেই কাৰণতে আমাৰ মই ইউটিউববিলাকক চাইছোঁ আপোনালোকৰ জৰিয়তে আমাৰ হাগ্ৰামা মহিলাৰীয়ে কিবা বোলে ডিপুটেশ্যনতহে পঠাইছে হয় না নহয় ডিপুটেশ্যনত ইহঁতৰ জানা মানুহ নাই জ্ঞানী মানুহ নাই তাক ডিপুটেশ্যনত শিক্ষা দিবৰ কাৰণে কৈ আছে বুলি এতিয়া আমি দেখিবলৈ পাইছোঁ এভাৰবিলাকত কাৰণ ডিপুটেশ্যনত যোৱা বুলি আমি ক'ব লাগিব হাগ্ৰামাৰ মানে অভিজ্ঞতা কাৰণ হৈ যে ইমানুৱেল গৈছিল আকৌ ঘূৰি আহিল হয় না নহয় ইমানুৱেলবিলাক কিছুমান প্ৰবীণ বড়ো গৈছিল আকৌ ঘূৰি আহিল তাৰমানে ইহঁতেও ডিপুটেশ্যনত কাটিছিল আকৌ আহিল ইহঁতেও নিশ্চয় খাম্পা চন্দনত কেতিয়াবা আহিব লগা হ'ব পাৰে সেইকাৰণে আমাৰ মহিলাৰীৰ যিটো যুক্তি সংগত আমাৰ ৰিমাৰ্ক দিলে এইটো মই ধন্য মানিছোঁ আৰু আমাৰ BPF দলটো আগন্তুক কিবাবিলাকো একেলগে আছে আমি জিকাটো 100% এই দলেই আছিল কাৰণ আমি শান্তি আনিব বিচাৰিছিলোঁ আমাৰ যেতিয়া হাগ্ৰামা মহিলাৰীৰ চৰকাৰ আছিল তেতিয়া ইহঁতে বেলেগকৈ নেশ্যনেল হাইৱে ক'তবা সৰু সৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকক লৈ নেশ্যনেল হাইৱেবিলাকক নো বড়োলেণ্ড আন্দোলন কৰি আছিল আৰু এই মানুহবিলাকে আমাৰ উন্নয়নৰ অলপ স্থবিৰ কৰিছিল এই আপচু বা বৰ্তমানৰ যিটো শান্তি চুক্তি স্বাক্ষৰকাৰী NDP 4টা গোট আছে ইহঁতে যিটো আমি ডেভেলপমেণ্ট এতিয়া নিশ্চয় আপোনালোকেও জানে কিমান ডেভেলপ কিমান অনুষ্ঠান হাগ্ৰামা মহিলাৰীৰ নেতৃত্ব আমি আনিবলৈ সক্ষম হৈছিল সেই সময়ত আমি উন্নয়ন যদি কৰিব পাৰিলে সেই সময়তে থকা পাৰ্চেণ্টেজ যিবিলাক দাবী উত্তৰাঞ্চলত নিশ্চয় আপোনালোকে জানে কোনো চেয়াৰমেন সেই সময় BCDC চেয়াৰমেন ক'তবা যদি ৰাস্তা বনাব লাগে তাত ইমান পাৰ্চেণ্ট যদি আমাক নিদিয়ে আমি আমাৰ কাম কৰিবলৈ দিয়া নহ'ব ইমান পাৰ্চেণ্ট যদি আমাক নিদিয়ে আমি আপোনাৰ সেই বিল্ডিং কৰিবলৈ দিয়া নহ'ব তেনেকৈ দাবী ধমকি ইহঁতেই কৰিছিল এতিয়া শান্তি আহিছে আমিও ভাল পাইছোঁ যাতে ডেভেলপমেণ্টটো হয় কিন্তু একো ডেভেলপমেণ্ট ইহঁতে আনিব নোৱাৰিলে 5 বছৰ গ'ল 2010 চনৰ 27 ফেব্ৰুৱাৰী হৈছিল আজি কিমান তাৰিখ
হা 10 ফেব্ৰুৱাৰী 27 জানুৱাৰীত হৈছিল হয় নে নহয় 5 বছৰ বেছি হৈ গ'ল 5 বছৰত ফাৰ্ষ্ট দা এটা যিটো চুক্তি ইয়াৰ আমি ৰূপায়ণ হোৱা বুলি কিবা আমি ক'ব পাৰোঁ কিন্তু হাগ্ৰাবা মহিলাৰ যিটো কিবা ইমান ডাঙৰ ডাঙৰ পলিটিকেল ইছ্যুবিলাক যিটো হ'ল এইটো ৰূপায়ণ হৈ আছে ডেভেলপমেণ্ট হৈ আছে আগন্তুক দিনত আমি হাগ্ৰাবা মহিলাৰ নেতৃত্বত BPF দল হৈ এই 10 ফেব্ৰুৱাৰী যিটো তাৎপৰ্যপূৰ্ণ BTC চুক্তিটো পালন কৰি যাম আমি সমূহ জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে BTC বাতি একত্ৰিত কৰি আমি উন্নয়নৰ কাম কৰি যাব বুলি আমি BPF দলে